পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি উৰি পাখি মেলি যাওঁ উৰি জাকি মাৰি গৈ নাপাওঁ এৰি অহা পদূলি দুপৰীয়া লৰালি উৰি পাখি মেলি যাওঁ উৰি ফুল ফুলক ৰ'দৰে ফুল হৃদয় সেউজী ধৰা ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপা ফুল ফুলক ৰ'দৰে ফুল হৃদয় সেউজী ধৰা ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপাত সঁচা কিন্তু দেই জুবিন দাক কিন্তু ভূপেন হাজৰিকাৰ পিছতে স্থান দিব লাগিব নহয়নে নকবি আৰু কোনো কেছে নাই আৰু জুবিন দাৰ গান নুশুনিলে ধৰকনে বন্ধ হৈ যাব বে সঁচা বে সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই এধানিকৈ নিদিনি হেৰাই সাঁতোৰঙি ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি খহি যায় ল'ৰাহঁত কি খবৰ ভাল লাগে দে জুবিন গাৰ্গৰ গান শুনিয়েই হয় ছাৰ জুবিন দাৰ বেয়া পাওঁ নাই আচ্ছা হৰকান্ত তই কচোন এই কৃষ্ণ সীমাৰ এজোপা গছত আম লাগিছিল সেই আমজোপা ডালবোৰ এই কাৰ্তিকৰ ঘৰৰ ফালে হাউলি গৈছিল এতিয়া সেই আমখিনিৰ কাৰণে কাৰ্তিক আৰু কৃষ্ণৰ মাজত তুমুল কাজিয়া এতিয়া তই কচোন এই আমখিনি বাৰু কাৰ হ'ব আচলতে ছাৰ আমবোৰ কৃষ্ণৰো নহয় কাৰ্তিকৰো নহয় আমবোৰ সেই আম গছজোপাৰহে ছাৰ মই এটা উদাহৰণ দিওঁ আপোনাৰ মানুহজনী অৰ্থাৎ বাইদেউৰ এটা কেঁচুৱা জন্ম হ'ল তেওঁৰ নিজৰ মাকৰ ঘৰত বাইদেউৰ মাকে কৈছে যে কেঁচুৱাটো আমাৰ তাৰপিছত আপোনাৰ মাকে কৈছে যে কেঁচুৱাটো আমাৰ ছাৰ সঁচা কথা কওকচোন কেঁচুৱাটো জানো আপোনাৰ নহয় তেন্তে ছাৰ কেঁচুৱাটো আপোনাৰ শাহুৱেকৰো নহয় আপোনাৰ মাকৰো নহয় কেঁচুৱাটো ছাৰ আপোনাৰহে ঠিক কলি কিন্তু দেই আচ্ছা গংগাধৰ তই কচোন হাঁহে কিয় ফেৰেকাকৈ খোজকাঢ়ে ছাৰ মই এটা কাহিনীৰে কথাটো বুজাই দিম দে ভালকৈ বুজাই দে ভালকৈ বুজাই দে তোক মই সেইটো কাৰণেই ভাল পাওঁ বুজিছ ছাৰ 1950 চনত যে ভূমিকম্পটো হৈছিল সেইটো বহুত ডাঙৰকৈ হৈছিলে যাৰ ফলত পৃথিৱীৰ যিমানবোৰ হাঁহ আছিল তাৰে আধা মৰিল আৰু আধাখিনি মাটি ফাটি ভৰিবিলাক তাতে সোমাই ৰ'ল সেই মাটি ফাটি ভৰিবিলাক সোমাই লোৱা প্ৰজাতিবিলাকৰ যিবিলাক পিছৰ প্ৰজাতি জন্ম হৈছিল সেইবিলাকৰ ভৰিবিলাক ফেৰেকা ছাৰ সেইকাৰণে ছাৰ হাঁহে ফেৰেকাকৈ খোজকাঢ়ে ঠিক হ'ব দে সঁচাই কৈছো নে মই সেইবোৰ একো নাজানো এনেই ছাৰ বুলু বনাই দিছো